1 कौटि नङा 2 कौटि नङा एबा 20 कौटि 30 कौटि नङा कौटि कौटि BJP आरो UPPL सोरखारा गुबुननि कन्ट्रेक्टरफोरनो खामानि होगासिनो गुबुननो खामानि होनायनि सायाव बिक्रम दैमारिनि गोख्रों फिनजाथाय जिमानखिनि डाঙर কাম कौटि कौटि 1 कौटि 2 कौटि 3 कौटि 5 कौटि 10 कौटि 20 कौटि নহয় 30 कौटि নহয় कौटि कौटि टका बाहेरर कन्ट्रेक्टर बिलाके কৰি আছে मानगोनां बिश्वजित दैमारी दिलीप शइकिया पीयूष हाजरिका अशोक सिंघालखौ बुं जे BTC आव जेसेबां जौगानायनि खामानि बेखौ बाहेरानि मानसिनो होआलासिनो BTC नि मानसिनो होथों प्रमोद बर'आ BJPৰ কৰ্মকৰ্তা বিলাক মই ৰেকৰ্ড কৰিছো আপোনালোকে ক'ব দিয়ক প্ৰমোদ বৰক গোটেই BTCৰ ডেভেলপমেন্টৰ কাম BTR কন্ট্ৰাক্টৰ বিলাক দিব দিয়ক যিমানখিনি ডেভেলপমেন্টৰ পেকেজ বিলাক BTR কন্ট্ৰাক্টৰ বিলাক দিব দিয়ক দিলীপ শইকীয়া ছাৰক বা মাননীয় স্পিকাৰ বিশ্বজিৎ दैमारी ক'ব দিয়ক আৰু পীযুষ হাজৰিকা ছাৰ আহি থাকে তেখেতক ক'ব দিয়ক আমাৰ অশোক সিংঘাল ছাৰ আহি থাকে তেখেতক ক'ব দিয়ক যে অশোক সিংঘাল ছাৰ প্ৰমোদ বড়ো ডাঙৰে গোটেই কাম BTRত দি আছে এইটো নমুনা আছে আমাৰ তাত আছে बिश्वजित दैमारिनाव सों भेरगावनि पलिटेकनिकआव सा 12 ग्रेड 3 आरो ग्रेड 4 बेसेबां लाखिनो हाखो भेरगाव पलिटेकनिक আছে पलिटेकनिकक 14 জন মানে ইয়াতে আছে মোৰ ৰেকৰ্ড আছে 14 জন থাৰ্ড গ্ৰেডত 3 জন আৰু এই 4 গ্ৰেডত এই 11 জন 14 জন পোষ্ট কিয় ৰাখিব পৰা নাই BTRৰ মানুহ কিয় ৰাখিব পৰা নাই NIT अर्गेनिक इउनिभार्सिटी खेराइसालि सेन्टार नेशनेल स्पोर्ट्स इउनिभार्सिटी बेफोर सोरनि बयबो रायजो राजानि बेयाव रावबो BPF UPPL BJP एबा कंग्रेसनिल' मुलाम्फा नङा गासै रायजोनिनो मुलाम्फा बेखौ मानो दासिमबो बानायनो होआखै बिक्रम दैमारिनि गोख्रों सोंथि जे NIT इन्स्टिट्यूट अफ टेक्नोलॉजी उदालगुरि जितो কৰিব লগা আছিল এটোটো কোনো BPF BJP বা কোনবা UPPLৰ বা কোনবা কংগ্ৰেছৰ মাত্ৰ এটো জিটো ইনস্টিটিউট নহয় সকলো ৰাইজৰ কাৰণে ইনস্টিটিউট জনে আনিব তেখেতসকলক ৰাইজে ভাল পাব প্ৰথমতে মই ধন্যবাদ যাচিছো হয় যোৱা কালি ইভিনিংত 8টা বজাত NB নিউজ গুৱাহাটীৰ পৰা টিম আহি ফালে লাইভ টক শ্ব' লৈছিল UPPL BJP BPF বা এই আদিবাসী ছাত্ৰ সংগঠন আৰু আক্ৰাছ আৰু বিভিন্ন সংগঠনৰ পৰা আহি তাতে এই অংশগ্ৰহণ কৰিছিলে তাতেও মোক থাকিবৰ কাৰণে এই টক শ্ব'ত পাৰ্টিসিপেট কৰিবৰ কাৰণে মোকো নিমন্ত্ৰণ দিয়া হৈছিল তাৰ কাৰণে মই থাকিলো ধন্যবাদ যাচিছো মই NB নিউজলৈ এতিয়া তাতে যেহেতু পৰিবেশ আমি নাপালো যে বহুত কথা ক'বলৈ বাকি আছিল যেহেতু ৰাইজৰ কথা আছে যেটো ৰাইজয়ে ৰাজা আৰু ৰাইজয়ে বিচাৰে যে ভাল এখন সৰকাৰ থকাটো নিশ্চয় বিচাৰে তাৰ কাৰণে সত্য কোন আৰু অসত্য কি এই কথাটো জানিবৰ কাৰণে ৰাইজয়ে বিচাৰে তাৰ কাৰণে মই তথ্য সহকাৰে উইথ এভিডেন্স মই বহুত কথা ক'বলৈ বাকি আছিল প্ৰথমতে মই তাতে কৈছিলো যে BTR একডত যেটো আমাৰ উদালগুৰি যেটো টক শ্ব' হৈছে উদালগুৰিত যিমানখিনি এই BTR একডত দফাবিলাক কৰিব লগা আছে এইবোৰ দফা এটাও হোৱা নাই বুলি মই যুক্তি দাঙি ধৰিছিলে উইথ এভিডেন্স যেটো ডকুমেন্টছ আছে এইবিলাক লৈ মই এই অৱগত কৰিছিল ৰাইজক এতিয়া প্ৰথমতে মই কৈছিলো যে NIT ইনস্টিটিউট অফ টেকনলজি উদালগুৰি যেটো কৰিব লগা আছিল এটোটো কোনো BPF BJP বা কোনবা UPPLৰ বা কোনবা কংগ্ৰেছৰ মাত্ৰ এটো যেটো ইনস্টিটিউট নহয় সকলো ৰাইজৰ কাৰণে ইনস্টিটিউট জনে আনিব তেখেতসকলক ৰাইজে ভাল পাব আৰু ৰাইজৰ সম্পত্তি ভৱিষ্যত যিমানখিনি ইউথ আছে তেখেতসকলৰ কাৰণে এই ইনস্টিটিউট মানে ইম্পৰ্টেন্ট তাৰ কাৰণে এটো কিয় বনাব পৰা নাই বুলি তেখেতসকল মই প্ৰশ্ন কৰিছিলো কিন্তু ইয়াৰ উত্তৰ
আমি পোৱা নাই যেহেতু এই ডাঙৰ ইনষ্টিটিউট হয় একোডতে আছে কিয় বনাব পৰা নাই মই তেখেতসকলক প্ৰশ্ন কৰিছিলোঁ কিন্তু প্ৰশ্ন উত্তৰ মই পোৱা নাই বা আমি পোৱা নাই ইনষ্টিটিউট অফ চাইল্ডহুড মেনেজমেণ্ট টংলাত এইবিলাকতো ইমান ধুনীয়া এই একোডত থকা এটা দফা হয় কিয় বনাব পৰা নাই এইবিলাক মই প্ৰশ্ন কৰিছিলোঁ ইন্দিৰা গান্ধী নেশ্যনেল ইউনিভাৰ্চিটি এইবিলাকতো হোৱা নাই এইবিলাক কথা মই অৱগত কৰিছিলোঁ ৰাইজক যিটো একোডত আছে কিয় হোৱা নাই এইবিলাক মই কৈছিলোঁ যেনেকৈ অৰ্গেনিক ইউনিভাৰ্চিটি এইবিলাকো হোৱা নাই কিয় হোৱা নাই এইবিলাকতো এই চৰকাৰ কৰিলেতো ৰাইজে ভালে পাব চৰকাৰে কৰি দেখালেতো ৰাইজে ভালে পাব এইবিলাক কৰিব পৰা নাই মই কৈছিলোঁ খেৰাইচালি চেণ্টাৰ আমাৰ ভেৰগাঁৱৰ নিজৰ সমষ্টিত আছে এইবিলাক কিয় কৰিব পৰা নাই BJP আৰু UPPL চৰকাৰে যিটো মইতো ডাইৰেক্ট UPPL ক'ব যোৱা নাছিলোঁ কিন্তু যিটো UPPLৰকৈ বছ আছে BJPয়ে কিয় কৰিব পৰা নাই বা দিলীপ শইকীয়া সাংসদ তেখেতে ছাৰে কিয় কৰি দিয়া নাই দিলীপ শইকীয়া ছাৰৰ কথা ওলাইছে বহুত কাম কৰিছে যে দিলীপ শইকীয়া মই বিচাৰিছোঁ একটা ভিডিঅ' লাগে দিলীপ শইকীয়া ছাৰৰ একটা ভিডিঅ' লাগে যে 3 বছৰৰ আগত দিলীপ শইকীয়া ডাঙৰীয়া এই ডিমাকুছিয়ে হওক ভেৰগাঁৱে হওক ওদালগুৰিত কেতিয়াবা আহিছে নেকি অহা নাই যদি আহিছে একটা ভিডিঅ' দি দিয়ক যিহেতু ক'তবা যোৱাৰ ভিডিঅ' থাকে বেমাৰীক চালিও ভিডিঅ' থাকে ক'তবা কাম কৰিলেও ভিডিঅ' থাকে কোনোবা ডিমাকুছিত আহিলেও ভিডিঅ' থাকিব ইয়াৰ এভিডেঞ্চ দিয়ক 3 বছৰৰ আগত এভিডেঞ্চ দিয়ক যে আমাক যে দিলীপ শইকীয়া ডাঙৰীয়া MP হৈ কি কাম কৰিলে নাথিং তাৰ এইবিলাক কৈছিলোঁ যে আৰু যিমানখিনি এই কথা মই তাতে অৱগত কৰিলোঁ আপোনালোকে নিশ্চয় দেখা পাইছে আৰু আমাৰ BJPৰে ডাঙৰীয়া এজন ব্যক্তিয়ে কৈছে যে হাতীৰ এই যিটো ফৰেষ্টৰ কাম কৰি আছে বুলি কিন্তু মই তাতে তথ্য লৈ ফেলে মই কৈছিলোঁ যে UPPL আৰু BJP চৰকাৰৰ সময়ত এই 2019-20ৰ পৰা বৰ্তমান 67 জন মানুহ মৃত্যু হৈছে পাব্লিক ডেথ হৈছে তেখেতসকলে হাতীৰ সংঘাতত ডেথ হৈছে 67 এতিয়া বৰ্তমান আৰু আছে মই হিচাপটো যিমানখিনি সেইখিনি আছে আৰু কমচে কম 10-15 জন প্লাছ হ'ব যেটো মই এটা আগতে মই দিছিল অলপ আগতে দিছিলোঁ মই এই RTIটো কিন্তু ইয়াতে পুৰা আহা নাই 67 জন মানুহ ডেথ হৈছে মোৰ হিচাপত এই লিখাই আছে ইয়াতে লিখা আছে আৰু হোম ডেমেজ 676 ঘৰ টোটেলি ডিষ্ট্ৰয় হৈছে এইবিলাকৰ কাম আমাৰ সাংসদ দিলীপ শইকীয়া কেতিয়াবা কৰিব পাৰিছেনে নিশ্চয় পৰা নাই কৰি দিয়া নাই তাৰ কাৰণে এইবিলাক মই অৱগত কৰিছিলোঁ ৰাইজক কিন্তু তেখেতসকলে এনচাৰ দিব পৰা নাই কৈছে যে হাতীৰ ফিংচিন দিছে কিবা দিছে কিন্তু মানুহ মৰিছে 67 ঘৰ ভাঙিছে 676 এটা এইবিলাক কথা মই কৈছিলোঁ আৰু ক'বলৈ বহুত বাকী আছিল আৰু মই কৈছিলোঁ তাতে যে চৰকাৰৰ পৰা এই 1500 crore যিটো একোডৰ দফাত আছিল একটা গো অহা নাই আগতে BPF চৰকাৰে বা BPF পাৰ্টিয়ে ৰাজনৈতিক দলে যিমানখিনি টকা পাই আহিছিল এগ্ৰিমেণ্টত BTR এগ্ৰিমেণ্টত এতিয়া ইনক্ৰিমেণ্ট হৈ 800 crore হ'ল এইটো BTC এগ্ৰিমেণ্টৰ পৰা অহা পইচা এই 200ৰ পৰা 400 হ'ল 400ৰ পৰা 500 হ'ল লাষ্ট 720 crore BPFে পাবলৈ সক্ষম হৈছিল লাষ্ট ইয়াৰ পিছত এতিয়া ইনক্ৰিমেণ্ট হৈ পেলাই 800 crore হ'ল এতিয়া 800 যদি crore আছে UPPL আৰু BJP চৰকাৰে BTCৰ যিটো ফাণ্ড বা এই একোডৰ মতে 1500 কোটি আহিবলৈ কত কিয় অহা নাই 15 ফাইনেন্স আগতে 6 ফাইনেন্স আছিল 12 ফাইনেন্স আছিল 13 ফাইনেন্স আছিল এইবিলাক সব BPFৰ দিনত পোৱা এটা সিস্টেমৰ পইচা কোনো নতুন পইচা BTCত অহা নাই এইবিলাক কথা আমাৰ ৰাইজে বুজিব লাগিব এতিয়া মই আৰু কৈছিলোঁ যে কামৰ গোটেই কামবিলাক কিয় বাহিৰৰ মানুহ পাই আছে BJP আৰু UPPLৰ যিটো সমৰ্থন কৰা যিটো নিউ কামাৰ্ছ তেখেতসকলে কিয় এইবিলাক কাম ৰাখিব পৰা নাই এইবিলাক কাম কিয় BJPক ক'ব পৰা নাই যে বছ প্ৰমোদ বড়োক কৈ যাওক আপোনালোকে CM ছাৰ আপোনালোকে কৈ যাওক মিনিষ্টাৰ ছাৰ আপোনালোকে কৈ যাওক যে প্ৰমোদ বড়োৱে যিমানখিনি BTRৰ ডেভেলপমেণ্টৰ কাম আছে এটা দুটা হৈছে এইবিলাক কামটো বাহিৰত দি আছে তেখেতসকলক বাহিৰত দি থাকিলে ছাৰ আমি কি খাম মিনিষ্টাৰক কওক বা CM কওক বা প্ৰমোদ ডাঙৰীয়াক কওক
এইবিলাক কথা মই অৱগত কৰিছিলোঁ কি যিহেতু যিমানখিনি ডাঙৰ ডাঙৰ কাম কোটি কোটি 1 কোটি 2 কোটি 3 কোটি 5 কোটি 10 কোটি 20 কোটি নহয় 30 কোটি নহয় কোটি কোটি টকা বাহিৰৰ কণ্ট্ৰেক্টৰবিলাকে কৰি আছে তাৰ কাৰণে যিবিলাক এতিয়া মিনিষ্টাৰবিলাক আহি আছে দিলীপ শইকীয়া কওক দিলীপ শইকীয়া ডাঙৰীয়া কওক যে ডিমক্সিত আহিলে আপুনি প্ৰমোদ বড়োক কৈ যাওক যে ডাঙৰ ডাঙৰ স্কিমবিলাক গোটেই সৰু হ'লেও ডাঙৰ হ'লেও কিয় বাহিৰত দি আছে আপুনি অলপ প্ৰমোদ বড়ো ডাঙৰীয়া কৈ যাওকচোন বুলি দিলীপ শইকীয়া কওক আৰু মিডিয়াবিলাক সোধক যে কিয় বাহিৰত মানুহ পাই আছে এতিয়া আৰু মই ক'ব খুজিছোঁ যে আমাৰ যেহেতু এই ভেৰগাঁও পলিটেকনিক আছে পলিটেকনিকক 14 জন মানে ইয়াতে আছে মোৰ ৰেকৰ্ড আছে 14 জন থাৰ্ড গ্ৰেডত 3 জন আৰু এই 4th গ্ৰেডত এই 11 জন 14 জন পোষ্টটো কিয় ৰাখিব পৰা নাই বিটিআৰৰ মানুহ কিয় ৰাখিব পৰা নাই সাংসদ মাননীয় ডাঙৰীয়া এই বিশ্বজিৎ দৈমাৰী ছাৰ তেখেতে আমাৰ সাংসদ হয় কিবা হয় স্পীকাৰ হয় তেখেতে ইমান অনাৰেবল স্পীকাৰ হয় তেখেতে কিয় এই 14 জনটো ৰাখিব পৰা নাই এই মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া এই 14টা পোষ্টটো কিয় আমাৰ বিটিআৰৰ মানুহ ৰাখিব পৰা নাই আপোনালোকে সোধক যাওক কোনে পাইছে মেক্সিমাম কোৰ হয় তেখেতসকলৰ কোৰ পৰা আহিছে এইবিলাক যুক্তি মই দাঙি দিছিলোঁ আৰু কিছুমান কথা ক'বলৈ বাকী থাকিল যেহেতু পৰিৱেশ ইমানখিনি আমি পোৱা নাই ক'বলৈ বহুত বাকী আছিল আৰু মই কৈছিলোঁ যে এই 66 crore ট্ৰেন্সপৰ্টৰ পইচা 66 crore আসাম চৰকাৰত বিটিআৰ গভৰ্ণমেণ্টে গোটাই দিছে এইটো মোৰ চব তথ্য আছে আমি পাবহে লাগে কিন্তু বিজেপিয়ে বা আসাম গভৰ্ণমেণ্টে যিটো বিজেপি চৰকাৰ তেখেতসকলে আমাৰ পৰা লৈ যাই আছে এই যিমানখিনি 66 crore লৈ গৈছে এইটো ফৰ্মেলি পুৰা কাগজ পত্ৰ লৈ তেখেতসকলে লৈ গৈছে আৰু কনষ্ট্ৰাকশ্যন লাইনতো তেখেতসকলে আমাৰ পৰা কোটি কোটি ঠিকাদাৰৰ পৰা লৈ তেখেতসকলে লৈ গৈছে এইবিলাক আমি জানিব লগা আছে ৰাইজে সজাগ হওক কোনটো বেয়া কোনটো ভাল আপোনালোকে জানিব আৰু সুযোগ দিয়ক বিজেপি চৰকাৰ আৰু UPPL চৰকাৰে যিটো ব্যৰ্থতা মইতো বিশেষকৈ UPPL ক'ব যোৱা নাই তেখেতসকলেতো পুতলা তেখেতসকলে একো নাই বিজেপি যিটো ক'ব সেইটোৱে ক'ব আসাম যিটো কৰিব সেইটোৱে কৰিব তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ বিজেপিৰ কৰ্মকৰ্তাবিলাক মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ক'ব দিয়ক প্ৰমোদ বড়োক গোটেই BTCৰ ডেভেলপমেণ্টৰ কাম বিটিআৰত কণ্ট্ৰেক্টৰবিলাকে দিব দিয়ক যিমানখিনি ডেভেলপমেণ্টৰ পেকেজবিলাক বিটিআৰৰ কণ্ট্ৰেক্টৰবিলাক দিব দিয়ক দিলীপ শইকীয়া ছাৰক কওক বা মাননীয় এই স্পীকাৰ বিশ্বজিৎ দৈমাৰীক ক'ব দিয়ক আৰু বিজু চাৰিকা ছাৰ আহি থাকে তেখেতলোকক ক'ব দিয়ক আমাৰ অশোক সিংঘাল ছাৰ আহি থাকে তেখেতসকলক ক'ব দিয়ক যে অশোক সিংঘাল ছাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই গোটেই কাম বিটিআৰতহে দি আছে এইটো নমুনা আছে আমাৰ তাত আছে বুলি আপোনালোকে কওক যদি তথ্য লাগে মই আপোনালোকক দি দিম আৰু কৈছোঁ যে আহি থকা দিনবিলাকত এনেকুৱা আৰু ভাল একটা এই টক শ্ব' ল'বৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ থেংক ইউ